Hello students, যিসকলে 2025 ত SSLC এক্সাম দিব তেওঁলোকৰ প্ৰি বোৰ্ডৰ এক্সাম এতিয়া হ'বলৈ গৈ আছে আৰু কিছুমান ডিস্ট্ৰিক্টত এতিয়াও হৈ গৈছে কামৰূপ ডিস্ট্ৰিক্টত এখন অলৰেডি হৈ গৈছে মই আসামিজ MIL ৰ যিখন কোৱেশ্চন পেপাৰ এখন তোমালোকক কৰি দিবলৈ লাইছো যেহেতু ইংলিশ মিডিয়ামৰ যিসকল ছাত্ৰ-ছাত্ৰী আছে তেওঁলোকৰ কাৰণে অকমান আসামিজটো অকমান টাফ পায় সেই কাৰণে মই কৰি দিবলৈ লাইছো তোমালোকে চাই যাওচোন বাৰু এখন এক নম্বৰ প্ৰশ্নটো চোৱা অতি সমু উত্তৰ দিয়া যিকোনো তিনিটা ক কোনজন বিখ্যাত ব্যক্তিয়ে কৈছিল আমাৰ ভাগ্য গ্ৰহ নক্ষত্ৰ নিৰূপণ নকৰে ই আমাৰ নিজৰ ভিতৰত থাকে উইলিয়াম শেক্সপিয়াৰে এই কথাষাৰ কৈছিল আটাইতকৈ ডাঙৰ কথা স্পেলিং বিলাক তোমালোকৰ মিস্টেক হয় সেই কাৰণে মিনিমাম এটা শব্দ 5 মান লিখি চাই মুখস্থ কৰি লবা খ নম্বৰ প্ৰশ্নটো চোৱা কোনটো যুগক ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ বুলিব পাৰি উত্তৰটো হৈছে বৌদ্ধ ধৰ্মৰ প্ৰচাৰ যুগক ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ বুলিব পাৰি গ নম্বৰ প্ৰশ্নটো চোৱা সকলোকে বান্ধি থোৱা এনাজৰীডাল কি আছিল উত্তৰটো হৈছে সকলোকে বান্ধি থোৱা এনাজৰীডাল আছিল অসমীয়া ভাষা ঘ নম্বৰ প্ৰশ্নটো চোৱা প্ৰাচীন কালৰে পৰা অসম দেশ কিহৰ বাবে প্ৰসিদ্ধ আছিল ইয়াৰ উত্তৰটো হৈছে প্ৰাচীন কালৰে পৰা অসম দেশ যাদু মন্ত্ৰ আৰু ঐন্দ্ৰজালিক বিদ্যাৰ বাবে প্ৰসিদ্ধ আছিল ইয়াৰ পৰা মাত্ৰ তিনিটা প্ৰশ্নহে তোমালোকে কৰিব লাগে যিকিটা পাৰা তাৰ পৰাই সিলেক্ট কৰিব লাগে কিন্তু মই তোমালোকৰ সুবিধাৰ কাৰণে গুটেই কিটা উত্তৰে কৰি দিছো 2 নম্বৰ প্ৰশ্নটো চোৱা সমু উত্তৰ দিয়া যিকোনো তিনিটা ইয়াত প্ৰত্যেকটো কোৱেশ্চনৰ কাৰণে তোমালোকক 2 মাৰ্কস কৈ দিয়া হৈছে ক কোকা-কোলা কোম্পানীৰ বিজ্ঞাপনটোত কোৱা কথাটো কি উত্তৰটো হৈছে কোকা-কোলা কোম্পানীৰ বিজ্ঞাপনটোত কোৱা কথাটো হৈছে ইট ক্ৰিকেট স্লিপ ক্ৰিকেট ড্ৰিম ক্ৰিকেট ড্ৰিংক ক্ৰিকেট খ নম্বৰ প্ৰশ্নটো চোৱা সভ্যতা আৰু সংস্কৃতি শব্দ দুটাৰ মাজৰ পাৰ্থক্য লিখা ইয়াৰ উত্তৰটো হৈছে সভ্যতা আৰু সংস্কৃতিৰ শব্দ দুটাৰ মাজৰ পাৰ্থক্য হ'ল সভ্যতাই বিশেষ এটা সামাজিক বা ৰাজনৈতিক অৱস্থাক বুজায় ই এটা সমাজ পদ্ধতি এনে ধৰণৰ জীৱন পদ্ধতিৰ জৰিয়তে সংস্কৃত জীৱন সম্ভৱপৰ নহয় সমাজ সভ্য অৰ্থাৎ সুশৃংখল নহলে কোনো ব্যক্তিয়ে বা অনুষ্ঠানৰ পক্ষে সৃষ্টিমূলক কাম হাতত লোৱাটো সম্ভৱপৰ নহয় আনহাতে সংস্কৃতি হৈছে কোনো এটা জাতি বা সমাজ এখনৰ জীৱন প্ৰতিভা এটা জাতি সুসভ্য হ'ব পাৰে ভাষা সাহিত্য সুকুমাৰ কলা দৰ্শন ইত্যাদিৰ ক্ষেত্ৰত প্ৰকাশ পোৱা প্ৰতিভাই হৈছে জাতি বিশেষ সংস্কৃতিৰ মাপকাঠি সভ্যতাই সমাজ সুশৃংখল কৰি সংস্কৃতিৰ সৃষ্টিত আৰু ৰূপ দিয়াত সহায় কৰে গ নম্বৰ প্ৰশ্নটো চোৱা কিমান চনৰ পৰা কিমান চনলৈ অসমৰ বিদ্যালয়ত বঙলা ভাষা চলিছিল ইয়াৰ উত্তৰটো হৈছে 1836 চনৰ পৰা 1873 চনলৈ অসমৰ বিদ্যালয়ত বঙলা ভাষা চলিছিল ঘ নম্বৰ প্ৰশ্নটো চোৱা চিকিৎসালয়ৰ পৰা ওলাই অৰুণিমাই কাক আৰু কিয় লগ ধৰিছিল উত্তৰটো হৈছে চিকিৎসালয়ৰ পৰা ওলাই গৈ অৰুণিমাই পৰ্বতাৰোহণৰ প্ৰশিক্ষণৰ বাবে বাসেন্দ্ৰী পালক লগ ধৰিছিল কিয়নো অৰুণিমাৰ পৃথিৱীৰ শীৰ্ষতম স্থান এভাৰেষ্টত থিয় হোৱাৰ তীব্ৰ হেঁপাহ আছিল তেওঁৰ বিশ্বাস আছিল এভাৰেষ্ট বিজয়ী বাসেন্দ্ৰী পালে তেওঁক সঠিক পথ দেখুৱাই পৰামৰ্শ দিব পাৰিব 3 নম্বৰ কোৱেশ্চনখিনি তোমালোকে কপিত লিখি লবা প্ৰশ্নটো চোৱা ক এজন উদ্যোগী হ'বলৈ যোৱাটোত সাইকেল চলাবলৈ শিকাৰ দৰে একক প্ৰচেষ্টাৰে কৰা কাম বুলি কিয় কোৱা হৈছে তোমালোকে উত্তৰটো মই কৈ গৈছো তোমালোকে কপিত লিখি ল'ব পাৰিবা উত্তৰটো চোৱা কোনো মানুহে একেদিনাই সাইকেল চলাবলৈ নিশিকে সাইকেল চলাবলৈ শিকুতে সাইকেলৰ পৰা পৰি হাত ভৰি ছাল বাকলি এৰাই যোৱাৰ লগতে কেতিয়াবা হাত ভৰি ভাঙিও যায় কিন্তু যি সকলে হাত ভৰিৰ ছাল বাকলি এৰাৰ পিছতো বা হাত ভৰি ভঙাৰ পিছতো সাইকেল চলোৱা শিকিবলৈ বাদ নিদি চেষ্টা কৰি থাকে তেওঁই লাহে লাহে হাফ পেডেল তাৰ পিছত ফুল পেডেল মাৰি লগৰীয়াৰ লগত সাইকেল চলোৱাৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰে ঠিক সেইদৰে এজন উদ্যোগী হ'বলৈ যোৱাটো সাইকেল চলোৱাৰ দৰে একক প্ৰচেষ্টাৰ কাম যিজনে প্ৰথম দ্বিতীয় তৃতীয়বাৰ অৰ্থাৎ বাৰে বাৰে বিফল হৈও এৰি নিদিয়ে লাগি থাকে তেওঁই এদিন সফল উদ্যোগী হয়গৈ খ নম্বৰ প্ৰশ্নটো চোৱা ভাইৰাছ কি ই কম্পিউটাৰ এটাৰ কেনেদৰে বিজুতি ঘটাব পাৰে ইয়াৰ উত্তৰটো হৈছে ভাইৰাছ হৈছে এক ধ্বংসাত্মক অভিপ্ৰায়েৰে প্ৰস্তুত কৰা এক কম্পিউটাৰ প্ৰগ্ৰেম ইয়াৰ সম্পূৰ্ণ ৰূপ হৈছে ভাইটেল ইনফৰমেশ্যন ৰিসোৰ্সেছ আন্ডাৰ সাইজ এটা প্যাৰাগ্ৰাফটো চেঞ্জ কৰি লিখিব লাগিব ভাইৰাছে মূল ব্যৱহাৰকাৰীজনৰ অজ্ঞাতে বা অনুমতি নোলোৱাকৈ সুস্থ প্ৰগ্ৰেম বা ফাইলৰ লগত সংযুক্ত কৰি সেইবোৰত বিজুতি ঘটাব পাৰে
গ নম্বৰ প্ৰশ্নটো চোৱা এভাৰেষ্ট বিজয়ৰ সপোন দিঠকত পৰিণত কৰিবলৈ অৰুণিমাই কেনেদৰে অনুশীলন কৰিছিল ইয়াৰ উত্তৰটো মই তোমালোকক লিখি দিব নোৱাৰিম কাৰণ যথেষ্ট ঠাই লাগিব তোমালোকে সেইখিনি কথাই লিখিবা যেনে অৰুণিমা হস্পিটেলৰ পৰা ওলাই গৈয়ে তেওঁ বাচেন্দ্ৰী পালক লগ ধৰিছিল গৈ আৰু বাচেন্দ্ৰী পালৰ নিৰ্দেশতে তেওঁ উত্তৰ কাশীত থকা ইকো এভাৰেষ্ট এক্সপেডিশ্যন গ্ৰুপত যোগ দিলেগৈ টাটা ষ্টিল এডভেঞ্চাৰ ফাউণ্ডেশ্যনে চলোৱা অনুশীলন কেম্পত এভাৰেষ্ট বিজয়িনী বাচেন্দ্ৰী পালৰ তত্বাৱধানত তেওঁ অনুশীলন কৰিছিল আৰু প্ৰায় এবছৰ কাল একেলেঠাৰে উৎসাহ উদ্যমেৰে অহৰহ চেষ্টা অব্যাহত ৰাখি অনুশীলনতে আত্মসমৰ্পণ কৰি দিছিল তেওঁ আৰু কেতিয়াবা এনেকুৱা পৰিস্থিতি হৈছিল আন স্বাভাৱিক মানুহে যিটো খোজ দিওঁতে 2 মিনিটতে শিকিব পাৰে তেওঁৰ সেই খোজটো দিবলৈ 3 ঘণ্টাও পৰ্যন্ত সময় লাগিছিল তথাপিতো তেওঁ আশাৰে দিয়া নাছিল পৰ্বতাৰোহণ অভিযানত কেতিয়াবা তেওঁ তেজেৰে তুমুৰলি হৈ পৰিছিল কিন্তু তথাপিতো তেওঁ হাৰ মানি দিয়া নাছিল আৰু অৱশেষত গৈ 2013 চনৰ 21 মে তাৰিখে এভাৰেষ্টত ভৰি দিবলৈ সক্ষম হৈছিল 4 নম্বৰ কোৱেশ্চনটো চোৱা ইয়াত কোনোবাই এটা কৰিলেই হ'ব কামত লৰা চলি বুলি ভাগ নাই যেনেকৈ কাম ভাগ কৰি দিছো তেনেকৈ কৰা এই কথাখাৰৰ বক্তা কোন তেওঁ কিয় এই কথাখাৰ ক'বলগীয়া হৈছিল আটিগৰি মাৰি লিখিবা কথাখাৰ কোনে কৈছিলে আৰু ইয়াক লিখিব লাগিব কাৰণ 4 নম্বৰৰ কাৰণে যেহেতু লিখিব লাগিব এইখিনি তোমালোকক কি কোৱেশ্চন মানে ইয়াত লিখি দিয়াটো সম্ভৱ নহয় এই প্ৰশ্নটো অনা হৈছে অৰণ্য যাত্ৰা পাতিৰ পৰা আৰু তলৰ নতুবা তোমালোকে তলৰ প্ৰশ্নটো কৰিব পাৰিবা ইৰানী সকলৰ নৱবৰ্ষ উৎসৱৰ বিৱৰণ দিয়া ইয়াত তোমালোকে হেতু পাৰস্যত এবুমুকি এই পাতিৰ পৰা লোৱা হৈছে ইৰানীসকলে নৱবৰ্ষ উদযাপনটো কেনেকৈ কৰিছিলে তেওঁলোকৰ বিষয়ে অকমান লিখিলে হৈ যাব মেহদি আৰু ঘাছেমে কাম কৰা কোম্পানীটোৰ নাম কি মেহদি আৰু ঘাছেমে কাম কৰা কোম্পানীটোৰ নাম হৈছে জিঅলগ 6 নম্বৰ প্ৰশ্নটো হৈছে কেন্দ্ৰৰ অৰ্থ কি কেন্দ্ৰৰ অৰ্থ হৈছে চেনি গ নম্বৰ প্ৰশ্নটো লৰ্ড কাৰ্জন কোন আছিল লৰ্ড কাৰ্জন ব্ৰিটিছ ভাইসৰয় আছিল 6 নম্বৰ সমু উত্তৰ দিয়া বৰগীতটি কি ৰাগত বন্ধা আছে উত্তৰ বৰগীতটি বসন্ত ৰাগত বন্ধা আছে খ নম্বৰ প্ৰশ্নটো চোৱা গংগা যমুনা আৰু সৰস্বতীৰ সংগমস্থলক বুজাবলৈ জিকিৰ কবিতাটোত কি শব্দ ব্যৱহাৰ কৰা হৈছে উত্তৰ হৈছে গংগা যমুনা সৰস্বতীৰ সংগমস্থলক বুজাবলৈ জিকিৰ কবিতাটোত ত্ৰিৰবেণীৰ শব্দটো ব্যৱহাৰ কৰা হৈছে গ নম্বৰ প্ৰশ্নটো চোৱা মন্দিৰৰ উপেক্ষিত কি ফুলে প্ৰেম পৰিমল জছা বুলি কবিয়ে কৈছে উত্তৰটো হৈছে মন্দিৰৰ উপেক্ষিত ৰবাব ফুলে প্ৰেম পৰিমল জছা বুলি কবিয়ে কৈছে ঘ সুৰুজমুখীৰ স্বপ্ন উপন্যাসখনৰ ৰচক কোন উত্তৰ সুৰুজমুখী স্বপ্ন উপন্যাসখনৰ ৰচক হৈছে সৈয়দ আব্দুল মালিক 9 নম্বৰ প্ৰশ্নটো হৈছে মানুহজনে কিয় নিজৰ ঘৰ বিচাৰি পোৱা নাছিল উত্তৰটো হৈছে মানুহজন কুকুৰীকণা আছিল কাৰণে নিজৰ ঘৰটো বিচাৰি পোৱা নাছিল 7 নম্বৰ প্ৰশ্নটো চোৱা উত্তৰ লিখা ক বৰ শান্তিত আছো এই প্ৰজাতিত কোনে কিয় এনেদৰে কৈছিল বুজাই লিখা উত্তৰটো হৈছে উক্ত কথাখাৰী কেঁচা আলি কেকুৰিত এটাত 25 বছৰ আগৰ সন্ধিয়া লগ পোৱা কুকুৰীকণা মানুহজনে কৈছিল কুকুৰীকণা মানুহজনে তেওঁ বাস কৰা প্ৰজাঘৰটোৰ চাৰিওফালে বিৰাজ কৰা প্ৰাকৃতিক পৰিৱেশ আৰু মানুহৰ কোলাহলহীন কিন্তু আন্তৰিকতা ব্যৱস্থা থকা আত্মসন্তুষ্টি লাভ কৰাৰ বাবে প্ৰজাঘৰটোত শান্তিত থকা বুলি কৈছে কাৰণ সেই ঘৰটোত তেওঁ মানুহৰ সহজ সৰল আন্তৰিকতাৰ অনুভৱ কৰে সেই প্ৰজাঘৰটোত কোনো কৃত্ৰিমতা নাই মানুহে মানুহৰ মৰম চেনেহ বুজি পায় মানুহবোৰৰ মনবোৰ উদাৰ সেউজীয়া প্ৰকৃতিৰ কোমল সেউজ বুলি কৈছে খ নম্বৰ প্ৰশ্নটো চোৱা বৰগীতৰ দুটা লক্ষণ উল্লেখ কৰা উত্তৰ বৰগীতৰ দুটা লক্ষণ 1 নম্বৰ বৰগীতসমূহ শাস্ত্ৰীয় ৰাগতালযুক্ত গীত 2 বৰগীতৰ ভাষা ব্ৰজাৱলী গ নম্বৰ প্ৰশ্নটো চোৱা ৰঘুনাথ চৌধাৰীদেৱৰ দুখন কবিতা পুথিৰ নাম লিখা উত্তৰ ৰঘুনাথ চৌধাৰীদেৱৰ দুখন কবিতা পুথিৰ নাম হ'ল কেতেকী কাৰবালা 8 নম্বৰ প্ৰশ্ন কোট অট বল পালে অসমৰ সেনানীয়ে শুকান সান্দহ আৰু পানী আজলিত কথাখাৰৰ তাৎপৰ্য ব্যাখ্যা কৰা উত্তৰ প্ৰবল প্ৰতাপী মোগলে অসম জয় কৰিবলৈ মন মেলি সপ্তদশ শতিকাত অসমলৈ আহিছিল অসমখন দুৰ্বল জাতিৰ দেশ বুলি মনতে ভাবি অনায়াসে বিজয়ৰ গৌৰৱ লাভ কৰিবলৈ প্ৰস্তুত আছিল আহোমসকলে সেই সময়ত আকৌ অসমত ৰাজত্ব কৰিছিল অসমখন মোগলৰ হাতলৈ অহাৰ আগতে আহোমসকলে ৰণকৌশল তৈয়াৰ কৰিছিল আকৌ সেই সময়ত অসমৰ পুৰুষ নাৰী সকলো ওলাই আহিছিল শত্ৰু সৈন্যক ভেটিবলৈ ৰণচণ্ডী মূৰ্তি যুঁজ আৰম্ভ সৈন্যবিলাকক দেখি মোগলসকল স্তম্ভিত হ'ল
অসমৰ লোকসকল অতিথিপৰায়ণ সহজ সৰল আৰু কৃষিজীৱী বুলি সকলোৱে জানিছিল তেওঁলোকৰ ধানৰ পৰা উৎপাদিত সামগ্ৰী খায়ে মোগলসকলে পেট পৰ্বতাইছিল বুলি তেওঁলোকৰ মনত এটা ধাৰণা হৈছিল মোগলসকলে কেতিয়াও কল্পনা কৰিব পৰা নাছিল যে গৰম পানীৰে সান্দহ গুৰি খাই জীয়াই থকা মানুহ ইমান বলৱন্ত হ'ব পাৰে বুলি বীৰ দৰ্পে যুঁজা অসমৰ সৈন্যৰ সন্মুখত মোগলৰ বীৰত্ব ম্লান পৰিল 9 নম্বৰ প্ৰশ্নটো চোৱা প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা ক মৰিলে দাহ কৰিবলৈ এজন মানুহ নাই এই কাব্যখণ্ডটো দিশান্ত নামৰ কবিতাৰ পৰা লোৱা হৈছে কবি হৰেকৃষ্ণ ডেকা আৰু তলৰ খণ্ডটো উঠে তৰু হিৰে হিৰে বন বিহংগৰ চন্দ্ৰভৰা সুমধুৰ টান জলস্থল অন্তৰিক্ষ সকলোতে যেন দেৱতাৰ মহা অভিযান এইটো লোৱা হৈছে প্ৰশস্তি নামৰ কবিতাৰ পৰা আৰু তাৰ কবি হৈছে ৰঘুনাথ চৌধুৰী এইখিনি তোমালোকে ব্যাখ্যা কৰিবা বহুত টান বস্তু নহয় এইখিনি তোমালোকে অলৰেডি কৰি চাই সাগে 10 নম্বৰ প্ৰশ্নটো চোৱা তলৰ যিকোনো এটা ব্যাস বাক্য সহ সমাসৰ নাম লিখা ইয়াৰ ভিতৰত যিকোনো এটা কৰিলেই হ'ব ৰাম লক্ষ্মণ বা পদ্মনাভ মই তোমালোকক দুইটাই কৰি দিছো ৰাম লক্ষ্মণ ৰাম আৰু লক্ষ্মণ ৰাম লক্ষ্মণ দ্বন্দ্ব সমাস পদ্ম আছে নাভিত যাৰ পদ্মনাভ হেতু হৈছে বহুব্ৰীহি সমাস খটো চোৱা তলৰ যিকোনো এটা শব্দৰ সন্ধি ভাঙা সংস্কৃতি সমযোগ কৃতি সংস্কৃতি জলাঞ্জলি জল যুগ অঞ্জলি জলাঞ্জলি গ নম্বৰ প্ৰশ্নটো চোৱা তলৰ বাক্যটো সৰল বাক্যলৈ পৰিৱৰ্তন কৰা যিজন সৎ তেওঁক ঈশ্বৰে দয়া কৰে এতিয়া সৰল বাক্যলৈ নিবলৈ হলে আমি লিখিব লাগিব সৎ লোকক ঈশ্বৰে দয়া কৰে ঘ নম্বৰ প্ৰশ্নটো চোৱা তলত দিয়া যিকোনো এটা শব্দৰ মূৰ্ধন্য ন বা মূৰ্ধন্য হ হোৱাৰ কাৰণ লিখা উত্তৰায়ণ উত্তৰায়ণ উত্তৰ শব্দৰ পিছত অয়ন শব্দ যোগ হলে অয়ন শব্দৰ দন্ত ন মূৰ্ধন্য নহয় প্ৰমাণ প্ৰ উপসৰ্গৰ পিছত থকা ন কাৰা দি ধাতুৰ দন্ত ন মূৰ্ধন্য ন হয় 19 নম্বৰ প্ৰশ্নটো চোৱা যথাস্থানত জ্যোতি চিহ্ন বহুৱা শিক্ষকে সুধিলে তুমি কালি স্কুললৈ কিয় নাহিলা এই ধৰণে জ্যোতি চিহ্নবিলাক বহাই দিলে হৈ যাব প্ৰথম 6 নম্বৰ প্ৰশ্নটো চোৱা তলৰ যিকোনো এটাৰ অৰ্থ প্ৰকাশ হোৱাকৈ এটি বাক্য ৰচনা কৰা অজিন পাতকী লোকে যতে ততে অঘটন ঘটাই ফুৰে জাকত জিলিকা আমাৰ গাঁওখন সঁচাকৈ এখনি জাকত জিলিকা গাঁও নেক্সট প্ৰশ্নটো চোৱা তলৰ যিকোনো এটা শব্দৰ বিপৰীতাৰ্থ শব্দ লিখা অতিবৃষ্টি অনাবৃষ্টি আকাশ পাতাল বৰ্গীয় জ নম্বৰ প্ৰশ্নটো চোৱা এটা শব্দ প্ৰকাশ কৰা যাক মূল্য দি কিনিব নোৱাৰি অমূল্য ঘৰত থাকি কৰিব পৰা উদ্যোগ কুটিৰ শিল্প 9 নম্বৰ প্ৰশ্নটো তলৰ যিকোনো এটাৰ সমাৰ্থক শব্দ লিখা উৎসৰ্গা অৰ্পণ সমাৰ্থক শব্দ মানে একে অৰ্থ বুজোৱা নবীন নতুন 9 নম্বৰ প্ৰশ্নটো তলৰ যিকোনো এটা শব্দৰ প্ৰত্যয় ভাঙা ধাননি ধান যোগ অনি ধাননি মৰমিয়াল মৰম যোগ ইয়াল মৰমিয়াল নেক্সট কোৱেশ্চন চোৱা তলৰ যিকোনো এটাৰ প্ৰশ্নৰ উত্তৰ লিখা যিকোনো এটা ইয়াৰ ভিতৰত ভাৱ সম্প্ৰসাৰণো কৰিব পাৰিবা তোমালোকে বা শাৰীৰিক অসুস্থতাৰ বাবে চতুৰ্থ পিৰিয়ডৰ ছুটি বিচাৰি বিদ্যালয়ৰ প্ৰধানলৈ এখন আবেদন লিখা এইখিনি থেকে তোমালোকে লিখিবলৈ শিকিছাই গ নম্বৰ প্ৰশ্নটো চোৱা তোমাৰ বিদ্যালয়ত ভাষা গৌৰৱ সপ্তাহ কেনেদৰে উদযাপন কৰা হৈছিল সেই সম্পৰ্কে এখন প্ৰতিবেদন প্ৰস্তুত কৰা ইয়াৰ ভিতৰত যিকোনো এটা কৰিবা ভাৱ সম্প্ৰসাৰণো কৰিব পাৰিবা আৰু ছুটি বিচাৰি আবেদন এখন তোমালোকে কৰিব পাৰা 12 নম্বৰ প্ৰশ্নটো চোৱা তলত দিয়া যিকোনো এটা বিষয়ৰ ওপৰত এখনি ৰচনা লিখা ৰচনাবিলাক তুমি তাৰ ভিতৰত যিকোনো এখন লিখিলে হ'ল 8 নম্বৰ তোমালোকক দিব খেল মহাৰণ লিখিবলৈ হলে এই পইণ্টকেইটাৰ মাজত সোমাব লাগিব আৰম্ভণি খেল মহাৰণ কি উদ্দেশ্য ছাত্ৰ ছাত্ৰীৰ জীৱনত খেল ধেমালিৰ প্ৰয়োজনীয়তা সামৰণি বা তোমালোকে তোমাৰ প্ৰিয় গ্ৰন্থ লিখিব পাৰা অসমৰ নিবনুৱা সমস্যা তাৰ ওপৰতো লিখিব পাৰা 13 নম্বৰ প্ৰশ্নটো বৈচিত্ৰ্যময় অসম নামৰ দ্ৰুত পাঠত সন্নিবিষ্ট অসমৰ তলত উল্লেখ কৰা ব্যক্তি দুগৰাকীৰ বিষয়ে চমুকৈ লিখা ক বলাইৰাম সেনাপতি আৰু জননেতা ভীমবৰ দেউৰী বলাইৰাম সেনাপতি অসমৰ সাহিত্য সংস্কৃতি জগতৰ এগৰাকী সুপ্ৰতিষ্ঠিত লেখক সংস্কৃতিৰ সাধক বলাইৰাম সেনাপতি জন্ম হয় 1931 চনৰ 3 মাৰ্চত নগাঁও জিলাৰ বুৰঞ্জী প্ৰসিদ্ধ বাৰপুজীয়া গাঁৱত তেখেতৰ পিতৃৰ নাম বগাৰাম সেনাপতি আৰু মাক পদ্মেশ্বৰী বৰদলৈ হাইস্কুল শিক্ষাও সমাপ্ত নকৰা সেনাপতিয়ে 1953 চনৰ পৰা 10 বছৰ কাল মাধ্যমিক স্কুলৰ শিক্ষকতা কৰিছিল তেখেত অসমীয়া সাহিত্য সংস্কৃতি এগৰাকী সুপ্ৰতিষ্ঠিত লেখক তেখেতে ৰামধেনুত মিকিৰ পাহাৰত কি ঘটিছে প্ৰবন্ধটো প্ৰকাশ কৰাত চাকৰি শেষ হৈছিল 1954 চনত মুকুল নামৰ এখন গীতৰ পুথি ৰচনা কৰি প্ৰকাশ কৰে ৰামধেনুত লিখা তিৱাসকলৰ ৰাতি সেৱা প্ৰবন্ধৰ জৰিয়তে সমাজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল 2000 চনত তিৱা
মাথনলাই তখৰা অৰ্থাৎ তিৱা সাহিত্য সভাৰ আসনো অলংকৃত কৰিছিল সাহিত্যিক হিচাপে তেওঁ উজ্জ্বল নিদৰ্শন হ'ল অতীতৰ সন্ধানত তেখেতৰ মৃত্যু হৈছিল 2014 চনৰ 11 মেত জননেতা ভীমবৰ দেউৰীৰ বিষয়ে তোমালোকে অকমান চাইলি লিখি লবা কাৰণ এই ঠাইটুকুৰা মানে লিখাটো সম্ভৱপৰ নহব তো 14 নম্বৰ প্ৰশ্নটো চোৱা তোমাৰ দ্ৰুত পাঠত সন্নিবিষ্ট অসমৰ যিকোনো এটা জনগোষ্ঠীৰ সমাজ ব্যৱস্থা সম্পৰ্কে চমুকৈ লিখা এটো যিকোনো এটা জনগোষ্ঠীৰ বিষয়ে লিখিলে হ'ল সমাজ ব্যৱস্থাটো তেওঁলোকৰ কেনেকুৱা আছিল হেতু ওপৰত লিখিলে হ'ব খ বিভাগৰ 15 নম্বৰ প্ৰশ্নটো চোৱা ক কি ৰূপ ধাৰণ কৰি কৃষ্ণই বলিক চলনা কৰিছিল ইয়াৰ উত্তৰটো হৈছে বামন ৰূপ ধাৰণ কৰি কৃষ্ণই বলিক চলনা কৰিছিল 6 নম্বৰ প্ৰশ্নটো অম্বিকাগিৰি ৰায় চৌধুৰীক কি আখ্যা দিয়া হৈছিল উত্তৰ অম্বিকাগিৰি ৰায় চৌধুৰীক অসম কেশৰী আখ্যা দিয়া হৈছিল নেক্সট কোৱেশ্চনটো ভট্টদেৱৰ সম্পূৰ্ণ নামটো লিখা ভট্টদেৱৰ সম্পূৰ্ণ নামটো হৈছে বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য 6 নম্বৰ প্ৰশ্নটো ৰত্নদধি কি উত্তৰ ৰত্নদধি হৈছে নালন্দা বিশ্ববিদ্যালয়ত থকা 9তলীয়া এটি পুথিভঁৰাল 16 নম্বৰ প্ৰশ্নটো চোৱা ক নালন্দা বিশ্ববিদ্যালয়ত অধ্যয়ন কৰা কোনজন চীনা ছাত্ৰক কামৰূপ ৰাজ্যলৈ নিমন্ত্ৰণ কৰা হৈছিল নিমন্ত্ৰণ কৰা ৰজাজন কোন নালন্দা বিশ্ববিদ্যালয়ত অধ্যয়ন কৰা চীন দেশৰ পৰিব্ৰাজক ইউএন চাঙক কামৰূপ ৰাজ্যলৈ নিমন্ত্ৰণ কৰা হৈছিল আৰু নিমন্ত্ৰণ কৰা ৰজাজন আছিল ভাস্কৰ বৰ্মা খ নম্বৰ প্ৰশ্নটো চোৱা জানা ৰাজা যুদ্ধৰ সন্মুখত অৰ্জুনে এহি বাক্য বুলি ধনুষৰ এৰি কম্পিত হৈলা এইদৰে কোনে কাক কৈছে উত্তৰ এইদৰে সঞ্জয়ে ৰজা ধৃতৰাষ্ট্ৰক কৈছে গ নম্বৰ প্ৰশ্ন নহলে যে বিশ্ব সভাত নহব তোৰ বহাৰ ঠাই বিশ্ব সভাত বহাৰ ঠাই পাবলৈ কবিয়ে কি কৰিবলৈ নিৰ্দেশ দিছে উত্তৰ কবিতাটি ৰচনাৰ সময়ত ভাৰতবৰ্ষ ব্ৰিটিছৰ অধীনত আছিল পৰাধীন দেশে কেতিয়াও সুসভ্য জাতিৰ বিশ্ব সভাত বহাৰ সুযোগ নাপায় সেয়েহে ভাৰতবাসীৰ মাজত থকা হীনমন্য ভাৱ হিংসা দ্বেষৰ ভেদাভেদৰ ঘৃণাৰ ঘৃণীৰ স্বাৰ্থ ভেমৰ মলি মামৰবোৰ আঁতৰাই বীৰ বেশেৰে পৰাধীনতাৰ শিকলি ছিঙি জাতিৰ জীৱন মনোহৰ কৰিব পাৰিলেহে ভাৰতবাসীয়ে বিশ্ব সভাত বহাৰ ঠাই পাবলৈ সক্ষম হ'ব ঘ নম্বৰ প্ৰশ্নটো শ্ৰীধৰ কন্দলীৰ দুখন কাব্যৰ নাম লিখা উত্তৰ হৈছে কাণখোৱা আৰু ঘুনুচা কীৰ্তন 17 নম্বৰ প্ৰশ্নটো চোৱা প্ৰাচীন ভাৰতৰ বিশ্ববিদ্যালয়বিলাকৰ চমু পৰিচয় দিয়া 4 নম্বৰৰ কাৰণে আছে অলপ লিখিব লাগিব কাৰণ বিশ্ববিদ্যালয় আছিল 6খন গোটেই 6খনৰ বিষয়ে যিকিটা ইম্পৰ্টেন্ট পইণ্ট আছে সেইকিটা বাছি বাছি তোমালোকে এটা এটা চমু পৰিচয় দিবা প্ৰত্যেকখনৰে 18 নম্বৰ প্ৰশ্নটো চোৱা তলৰ বাক্যটো শুদ্ধকৈ লিখা প্ৰধান শিক্ষকক লগ কৰি কথাটো জানি আহিবা শুদ্ধটো হ'ব প্ৰধান শিক্ষকক লগ ধৰি কথাটো জানি আহিবা খ নম্বৰ প্ৰশ্নটো চোৱা সম উপসৰ্গ ব্যৱহাৰ কৰি এটা শুদ্ধ বাক্য লিখা উপসৰ্গ সদায় ধাতুৰ আগত বহে সম বুলি ক'লে মানে উপসৰ্গ ব্যৱহাৰ কৰি কেইটামান শব্দ হৈছে সম্ভৱ সংযোগ সমদল এনেকুৱা ধৰণৰ এতিয়া সম উপসৰ্গ ব্যৱহাৰ কৰি যেনে সম্পদ ললো সম্পদৰ শব্দটোৰে এটা বাক্য ৰচনা কৰো অসম প্ৰাকৃতিক সম্পদত চহকী প্ৰশ্নটো চোৱা চুন অনুসৰ্গ ব্যৱহাৰ কৰি এটা শুদ্ধ বাক্য লিখা অনুসৰ্গ পদৰ অন্তত বহে আৰু চুন অনুসৰ্গ ব্যৱহাৰ কৰি এটা বাক্য হৈছে তোমালোক এইফালে আহাচোন ঘ নম্বৰ প্ৰশ্নটো চোৱা তলত দিয়া যিকোনো এটাৰ সমাৰ্থক শব্দ লিখা সমীপ নিকট বান্ধৱ সখা 9 নম্বৰ প্ৰশ্নটো চোৱা তলৰ যিকোনো এটা শব্দৰ আধুনিক ৰূপ লিখা আহি মানে হৈছে আধুনিক ৰূপ আহি আৰু কিহৰৰ আধুনিক ৰূপ হৈছে কিহৰ একেবাৰে শেষৰ প্ৰশ্নটো চোৱা তোমালোকে ক আৰু খ অংশখিনিহে কৰিব লাগে বা গ এটা ক আৰু খ অংশখিনি আমাৰ কমপ্লিট হৈ গ'ল এটো 19 নম্বৰটো একেবাৰে শেষৰ প্ৰশ্নটো আছে ছন্দ কাক বোলে পয়াৰ নাইবা দুলৰী ছন্দৰ সূত্ৰ লিখি উদাহৰণ দিয়া ইয়াৰ যিকোনো এটা লিখিলে হ'ল পয়াৰ নাইবা দুলৰী উত্তৰটো চাই লোৱা ছন্দ কাক বোলে লয়যুক্ত বাক্য বিন্যাসেৰে শুনিবলৈ শুৱলা আৰু আকৰ্ষণীয় কৰি ভাষা সজোৱা যিটো ক্ৰম তাকে ছন্দ বোলে মই পয়াৰটোৰ বিষয়ে নাই লিখা দুলৰীটোৰ বিষয়ে অকমান লিখি দিছো চোৱা দুলৰীত দুফাকি পদ থাকে প্ৰতি ফাকিত তিনিটাকৈ পৰ্ব থাকে সেই কাৰণে দুলৰীক ত্ৰিপদী ছন্দও বোলে প্ৰথম আৰু দ্বিতীয় পৰ্বত 6টাকৈ আৰু তৃতীয় পৰ্বত 8টাকৈ চৰণ থাকে উদাহৰণ স্বৰূপে
পাছে ত্ৰিনয়ন দিব্য উপবন দেখিলন্ত বিদ্যমান ফল ফুল জকমক কৰি আছে যত বৃক্ষমান সকলো ছাত্ৰ ছাত্ৰীলৈকে শুভেচ্ছা থাকিল প্ৰি বৰ্ডৰ এক্সামৰ বাবে আৰু এছএছএলসি এক্সামৰ বাবে তোমালোকৰ আৰু কিবা জানিব লগা থাকিলে মোক কমেন্ট কৰিবাচোন মই সকলো প্ৰশ্ন উত্তৰ তোমালোকক কৰি দিব পৰা নাই তাৰ ভিতৰতো যদি তোমালোকক কিবা হেল্প লাগে মোক কমেন্ট কৰিবা আৰু ভিডিওটো এটা লাইক এটা কৰি দিবা চেনেলটো সাবস্ক্ৰাইব কৰি লবা শিক্ষাজ্যোতি এডুকেশ্যন চেনেলটো কেৱল শিক্ষাৰ ওপৰত এনেকুৱা ধৰণৰ ভিডিঅ'হে আনি থাকে তো আকৌ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে